Hello everyone, welcome to my YouTube channel Simple Lifestyle and Cooking. আশাবোৰ সকলোৱে মোৰ ভিডিঅ'বোৰ আদৰি ল'ব আৰু ভাল লাগিলে কমেন্ট কৰি জনাবলৈ নাপাহৰিব। আজি মই এখন গামোচা দহি বাতিবলৈ লৈছোঁ। গামোচাখন ওচৰৰ খুৰী এজনীয়ে নিজ হাতেৰে বোৱা, বৰ ধুনীয়া লাগিছে। মোক আচলতে দহি বাতি দিবলৈ দিছিলে। মই গামোচাখনত ৰঙা দহি লগাইছোঁ। একেবাৰে সহজ পদ্ধতিৰে মই দহিটো বাতিছোঁ। এবাৰ চাবচোন। চাই কেনে পালে জনাব, কমেন্ট কৰিব দেই সকলোৱে। আৰু চাওঁচোন আহক দহিটো মই কেনেকৈ বাতিছোঁ, কেনেকুৱা লাগে লাষ্টলৈকে দেখাম। স্কিপ নকৰাকৈ চাব সকলোৱে দেই। ফাইনালি গামোচাখন দহি বাতি হৈ গ'ল। জনাবচোন কেনেকুৱা লাগিছে, ভাল লাগিছেনে বাৰু। মোৰ নতুন চেনেলটোক সকলোৱে আদৰি ল'ব। যদি ভাল লাগে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকক।